হেল্ল' এভৰিৱান, চৌধুৰীজ ব্লগৰ অন্য এটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া আমি গ্ৰুপটোৰ সৈতে আহি পালোঁ নাহৰ লাগুন। আমাক দিছিলে তাত হোটেলখনৰ নাম আছিলে ধাচাং আৰু খুব ধুনীয়া এখন হোটেল আৰু ৰুমবিলাক ইমান মৰম লগা। আমাক গোটেইকেইজনীকে এটাই ৰুম দিছিলে, বহুত ধুনীয়া ৰুম আছিলে, বাথটাব আছিলে, মানে গোটেইখিনি ফুল ফেচিলিটিজ আছিলে। তো সেয়ে আমি এতিয়া কিনো কৰিম বোলো, গৈ পাই আমি গা পা ধুই আমি গুচি গ'লোঁ গোটেইকেইজনীয়ে ব্ৰেকফাষ্ট কৰিব। আৰু ব্ৰেকফাষ্ট কৰি আমি প্লেনিং কৰিলোঁ যে আমি ইয়াতে ক'ত ষ্ট্ৰীট মাৰ্কেট আছে, য'ত কম দামত মাৰ্কেট আছে, সেই মাৰ্কেটত গৈ আমি ভিডিঅ' বনাম। আৰু এই একুৰিয়ামটো ইমানেই বেছি মানে বহুত বেছিয়ে ভাল লাগিছে, যাৰ কাৰণে মই ভিডিঅ' নবনোৱাকৈ থাকিব নোৱাৰিলোঁ আৰু আপোনালোককো ভিডিঅ'টো দেখুৱাই দিলোঁ। আৰু এতিয়া আমি ওলাইছোঁ বজাৰলৈ যাব। ৰাস্তাৰ একেবাৰে অৱস্থা নাই, কাৰণ আগদিনাখনে হেনো বৰষুণ দিছিলে। তো যি কি নহওক আমি এনেকৈ ৰাস্তাৰে গৈ কিনে অ'টো ল'লোঁ, অ'টোৰে মাৰ্কেটত গ'লোঁ আৰু মাৰ্কেটৰ ভিডিঅ'টো অন্য এটি ভিডিঅ'ত